নমস্কাৰ, মই জুনমনি। মই আজি এই ভিডিঅ'টো বনাইছোঁ কেৱল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেখেতলোকৰ হৈ মই এই ভিডিঅ'টো আজি বনাইছোঁ। আৰু আপোনালোকৰ আগলৈ ভিডিঅ'টো দিয়াৰ মোৰ এইটোৱে উদ্দেশ্য, আপোনালোকে এই ভিডিঅ'টো চাই নিজে বিচাৰ আৰু বিবেচনা কৰি নিজে চাব মই কোৱা কথাখিনি ক'ৰবাত কিবা ভুল আছে নেকি। কাৰণ তেওঁলোকৰ যিটো কৰ্ম চাই তেওঁলোকৰ বেতন যিটো হয় সেই বেতনৰ পৰা তেওঁলোক বঞ্চিত হৈছে নেকি। এই গ্ৰাম উন্নয়ন বিভাগত চলি থকা যিবিলাক গ্ৰাম উন্নয়ন বিভাগত কাম চলি আছে, উন্নয়ন হৈ আছে, যেনে MGNৰেগা, PMAY, বৃদ্ধ পেঞ্চন, 15 ফাইনেন্স, এই সকলোবোৰ কাম তেওঁলোকে ৰূপায়ণ কৰে। এই বিভাগত কৰ্মৰত যেনে GRS, GPC, কম্পিউটাৰ এছিষ্টেণ্ট এইসকলে কাম কৰি আছে। আৰু আপোনালোকে দেখিব পাৰিছে গাঁও অঞ্চলত যিমানখিনি উন্নয়ন হৈছে এই সকলোবিলাক কাম আচলতে তেওঁলোকে ৰূপায়ণ কৰে। সেই হিচাপত তেওঁলোকৰ মাহিলী দৰমহা মাত্ৰ 14,000 টকা। বৰ্তমান সময়ত যদি চিকিউৰিটি গাৰ্ড এজনক সোধা হয় তোমালোকৰ দৰমহা কিমান, তেতিয়া ক'ব 15,000 পৰা ওপৰত তেওঁলোকৰ দৰমহা। এতিয়া আপোনালোকে গম পাইছে যে MGNৰেগাৰ কৰ্মচাৰীতকৈ চিকিউৰিটিৰ দৰমহা বেছি, অৰ্থাৎ MGNৰেগাৰ কৰ্মচাৰীসকলে খুব ন্যূনতম দৰমহাত কাম কৰি গৈ আছে। এতিয়া কথাটো হ'ল শেহতীয়াকৈ এইখন অৰ্ডাৰ কপি তেওঁলোকে পঠাইছে। এই অৰ্ডাৰ কপিখনত উল্লেখ আছে যে জব কাৰ্ডৰ কাম য'ত চলি থাকে একেদিনাই কিন্তু একে সময়তে 7ৰ পৰা 8টা ৱাৰ্ডত কাম চলি থাকে। এই কাম চলি থকা ঠাইসমূহত গৈ ৱাৰ্ডবিলাকত গৈ প্ৰত্যেক দিনাই GRS সকলে নিজৰ এণ্ড্ৰইড মোবাইলটো লৈ সেই এণ্ড্ৰইড মোবাইলটোৰে অনলাইন যোগে কাম কৰি থকা, অৰ্থাৎ মানে জব কাৰ্ড কৰ্মীসকলে কাম কৰি থকা এটেণ্ডেঞ্চবিলাক অনলাইন যোগে পঠাব লাগিব। কিন্তু একেদিনাই 7ৰ পৰা 8টা ৱাৰ্ডত কাম চলি থাকে আৰু তেওঁলোক তাত যাব লাগিব সদায়। যেতিয়ালৈকে স্কিমটো শেষ নহয় তেতিয়ালৈকে তেওঁলোক গৈ থাকিব লাগিব। এতিয়া কথাটো হ'ল তেওঁলোক যদি সদায় প্ৰত্যেক দিনাই যাব লগা হয়, আৰু এতিয়া 1 নম্বৰ কথাটো হৈছে তেওঁলোকক এটা ফোন লাগিব, এণ্ড্ৰইড ফোন লাগিব, যিটো এণ্ড্ৰইড ফোনৰ দাম হ'ল 25,000 পৰা 30,000 টকা, আৰু তেওঁলোকে কিন্তু দৰমহা পায় 14,000 টকা। 2 নম্বৰ কথাটো হ'ল এটা ৱাৰ্ডৰ পৰা আনটো ৱাৰ্ডলৈ তাৰ মাজৰ ৰাস্তাৰ দূৰত্ব 4 পৰা 5 কিলোমিটাৰ। 4 পৰা 5 কিলোমিটাৰ, তেনেকৈ প্ৰত্যেকটো 4 পৰা 5 কিলোমিটাৰ, কোনোবাটো 2 কিলোমিটাৰ দূৰত্ব থাকে। প্ৰত্যেক দিনাই যদি তেনেকৈ তেওঁলোকে যাব লগা হয়, 1 মাহো যাব লগা হ'ব পাৰে, 2 মাহো যাব লগা হ'ব পাৰে, কাৰণ মই কৈছোঁৱেই যে স্কিমটো যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে গৈ থাকিব লাগিব। আৰু 3 নম্বৰ কথাটো হ'ল প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 পৰা 108 টকা। আৰু বাকী বস্তুবিলাকৰ দাম মই নকওঁ, বাকী বস্তুবিলাক সকলোৱে জানেই মূল্য বৃদ্ধি কেনেকৈ হৈ আছে। আৰু যদি পেট্ৰলৰ দামত তেওঁলোকে 7,000 টকা মাহত খৰচ কৰে, তেওঁলোকৰ আৰু বাকী থাকিল 7,000 টকা। সেই 7,000 টকাটোৰে কাৰোবাৰ ঘৰত মাক দেউতাক অসুস্থ, কাৰোবাৰ সন্তান আছে, সেই 7,000 টকাটোৰে অসুস্থ মাক বাপেকক ঔষধ খুৱাব, ট্ৰিটমেণ্ট কৰিব নে সন্তানক উচ্চ শিক্ষা দিব। স্বচ্ছ আৰু নিকা কৰিবৰ কাৰণে যদি এই উদ্দেশ্য আপোনালোকে লৈছে, আমাৰ তাত ক'বলগীয়া একো নাই। স্বচ্ছ আৰু নিকা হোৱাটো সকলোৱে বিচাৰে আৰু বহু ক্ষেত্ৰত হৈছেও। আজিৰ পৰা কেইদিনমান আগত এই কৰ্মচাৰীসকলে 14 দিন নে 15 দিন কৰ্মবিৰতি কৰিছিলে। কাৰণটো আছিলে যি বছৰি 1 লাখকৈ চাকৰি দিয়াৰ কথা আছিলে, সেই 1 লাখ চাকৰিৰ মাজত তেওঁলোককো এই ঠিকাভিত্তিক যিখিনি কৰ্মচাৰী এওঁলোককো অন্তৰ্ভুক্ত কৰিব লাগে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিছিলে তোমালোকৰ এই বিষয়টো যিগৰাকী বিভাগীয় মন্ত্ৰী আছে তেখেতে বিষয়টো চাব। কিন্তু বিভাগীয় মন্ত্ৰীগৰাকীয়ে ক'লে যে তোমালোকৰ ঠিকাভিত্তিক যিখিনি কৰ্মচাৰী আছে এইখিনি তেওঁলোকে ঠিকাভিত্তিক কৰ্মচাৰীখিনিক নিয়মীয়াকৰণ কৰিব নোৱাৰে, কাৰণ MGNৰেগা যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে তেওঁলোকৰ চাকৰিটো থাকিব। তাৰমানে আৰু 10 বছৰৰ পাছত MGNৰেগা নাইকিয়া হ'ব নেকি, নোহোৱা হ'ব নেকি, আৰু উন্নয়ন নহ'ব নেকি? স্বচ্ছ আৰু নিকা কৰিব যাওঁতে তেওঁ কোনোবা উচ্চ পদস্থ বিষয়া
সেই বিভাগৰ উচ্চপদস্থ বিষয়াক এদিনৰ কাৰণে সেই যিখিনি কৰ্মচাৰীয়ে কাম কৰি আছে ফিল্ডত তেওঁলোকৰ লগত এদিন কমচে কম তেওঁলোকৰ কামবিলাক চাওক আৰু তেওঁলোকে কৰ্মৰ হিচাপত তেওঁলোকৰ বেতন তেওঁলোকে কৰ্মৰ হিচাপত বেতনৰ পৰা বঞ্চিত হৈছে নেকি এই কথাখিনি চাব লাগিব তাৰ পাছত স্বচ্ছ আৰু নিকা হ'ব কিন্তু ভিডিঅ' বনোৱা মোৰ উদ্দেশ্য এইটোৱে মই কোনো চৰকাৰী চাকৰি নকৰোঁ মই এজন বন্ধু তাত গৈছিলোঁ যাওঁতে মই দেখা পালোঁ ৰাতিপুৱাৰ পৰা কাম কৰি আছে মোক লগত লৈ গৈছিলে সেইদিনা তাৰপিছত মই তাক সুধিলোঁ দৰমহা কিমান কৈছে 14,000 টকা তাৰপিছত মই নিজে ভাবিছোঁ যে এনেকুৱা কামত 14,000 টকা কেনেকৈ দৰমহা হ'ব পাৰে মই নিজেও ভাবিছোঁ তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেওঁলোক বঞ্চিত হৈছে গতিকে মোৰ এইটোৱে ৰিকুৱেষ্ট বিভাগীয় মন্ত্ৰীগৰাকীলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ যে বিষয়টো ভালদৰে বিবেচনা কৰি চাওক আৰু কোনোবা উচ্চপদস্থ বিষয়া বিভাগীয় উচ্চপদস্থ বিষয়াক চাবলৈ দিয়ক কমচে কম এদিনৰ কাৰণে ফিল্ডত কৰ্মচাৰীৰ লগত আহিব দিয়ক কথা পাতিব দিয়ক কামটো চাই লওক তাৰপিছত নিজে গম পাব যে তেওঁলোক সঁচাকৈ তেওঁলোকৰ কৰ্মৰ পৰা কৰ্ম চাই তেওঁলোকৰ বেতনৰ পৰা কৰ্ম হিচাপত তেওঁলোকৰ বেতনৰ পৰা বঞ্চিত হৈছে গতিকে ক'বলগীয়া মোৰ আৰু একো নাই আৰু ভিডিঅ'টো বনোৱা মোৰ উদ্দেশ্য সেইটোৱে কিবা এটা দেখিছোঁ মন গৈছে কৈছোঁ কাৰণ কোৱাটো সকলোৰে অধিকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আস্থা বিশ্বাস সকলোৰে আছে আৰু এটা কথা নুই কৰিব নোৱাৰি আগৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বৰ্তমান চৰকাৰে 80% মানে 80% স্বচ্ছ আৰু নিকা কৰিছে সেইটো নুই কৰিব নোৱাৰোঁ সঁচাটো সদায় সঁচাই কিন্তু কিবা কিবি কাৰণত হয়তো এই বিভাগটোত তেওঁলোকৰ চকু পৰা নাই চাগে তথাপিও মই ভিডিঅ'টো বনালোঁ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য চৰকাৰক সমালোচনা কৰাটো মোৰ কাম নহয় সমালোচনা কৰা নাই মই যিখিনি দেখিছোঁ মই কৈ গৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াগৰাকীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে সকলোৰে অসমৰ প্ৰতিজন জনগণৰ আস্থা বিশ্বাস তেওঁৰ ওপৰত আছে আৰু উন্নয়ন কৰি যাওক আৰু এই মই ভিডিঅ'টোৰ দ্বাৰা মই ৰিকুৱেষ্ট কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা বিভাগীয় যিগৰাকী মন্ত্ৰী আছে তেওঁ মই জনাব বিচাৰিছোঁ যে যিসকল ঠিকাভিত্তিক কৰ্মচাৰী তেওঁলোকক নিয়মীয়াকৰণ কৰক নহ'লে তেওঁলোকে যিটো প্ৰাপ্য তেওঁলোকৰ কৰ্মটো চাই কষ্টটো বুজি তেওঁলোকৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যটো ফিক্স হিচাপে ধৰি দিয়াৰ ব্যৱস্থা কৰক বাকী যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ দৰে এটা ফিক্স চেলাৰী ধৰি দিয়াৰ ব্যৱস্থা কৰক আৰু ভিডিঅ'টো মুখ্যমন্ত্ৰী হওক বা বিভাগীয় মন্ত্ৰীগৰাকীয়ে পাবলৈ হ'লে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ ওচৰত ভিডিঅ'টো পায়গৈ গতিকে আজিলৈ ধন্যবাদ